হাই ফ্ৰেণ্ডছ, ভালনে আপোনালোকৰ? আশা ৰাখিছোঁ আপোনালোকে ভালে আছে আৰু সুস্থ আছে। তো আজি আমি এফালে যাব ওলাইছোঁ। তো আপোনালোকে থাম্বনেইলখন দেখিতো গম পাইছে ক'ত যাব ওলাইছোঁ। আমি ওলাইছোঁ ডক্টৰ বেজবৰুৱা চিনেমাখন চাবলৈ। বহুত দিনৰ পৰা আশা কৰি আছিলোঁ যে ডক্টৰ বেজবৰুৱা চিনেমাখন চামগৈ বনাম, কিন্তু যাব পৰা নাছিলোঁ কাৰণ কেলৈ বেটাৰ পূৰা ফাইনেল এক্সাম চলি আছিলে। তো তাৰো এক্সাম এতিয়া শেষ হ'ল। তো আমি গোটেই হ'ব ওলাইছোঁ আৰু। কিন্তু আমাৰ লাকখনো ভাল বুলিয়ে ক'ব লাগিব, কাৰণ কেলৈ যিহেতু আজি 3-4 সপ্তাহত ভৰি দিছেহি ডক্টৰ বেজবৰুৱা চিনেমাখন স্ক্ৰীণত লাগি আছে। আমি ভাবিছিলোঁ নাপামেই নেকি বুলি। তো এতিয়া ওলাইছোঁ আৰু এতিয়া বেটা পূৰা ওলাই ৰেডি হৈ আছে। হা বেটা হাল হাই ক দিয়া। হাই, মই এক্সাম চলি আছিলে কাৰণে যাব নোৱাৰিছিলোঁ, তাৰপিছত এতিয়া যাব পাৰিছোঁ। আমি ব্লেক এণ্ড হোৱাইটটো চামগৈ বুলি ভাবিছিলোঁ ন, কিন্তু ৰবিদাই সেইখন হলৰ পৰা উঠাই দিলে। বেয়াও লাগিছে, কিন্তু সেইখনো চামগৈ বুলি বহুত আশা কৰি আছিলোঁ, কাৰণ কেলৈ যিহেতু অসমীয়া চিনেমা আহিলে চাবলৈ বৰ মন যায় আৰু চাব লাগে, সকলোৱে চাব লাগে অসমীয়া চিনেমা। তো বলক যাওঁ। আৰু এতিয়া আমি আহি আছোঁ, এয়া ডিব্ৰুগড়ৰ বজাৰ, এয়া সোহাম শ্বপিং মল। ইয়াতে আজি মুভি চোৱা হ'ব। আৰু প্ৰথমে গাড়ীখন পাৰ্ক কৰি লওঁ। দেখিছেনে পূৰা ভিৰ। প্ৰথমতে গাড়ীখন পাৰ্ক কৰি আপোনালোকক লগ পাইছোঁ। আৰু এইফালে দেখিছেনে আমাৰ পোৱালি খোৱাৰ ষ্টাৰ্ট হ'লেই, আহিয়ে আইচক্ৰীম খাব লাগে। এয়া দেউতাকে লৈ দিছে আইচক্ৰীম। আপুনি খাব নেকি? নচলে আনি লৈছে আৰু বেজবৰুৱা ডক্টৰ বেজবৰুৱা নহয়। ব্লেক এণ্ড হোৱাইটটো নিদিলে আৰু বাইক বহি লৈছে যে বহি লাই গুচি গৈ যাম ব'লা। এক সাঁথৰ দুৰ্বাৰ গতিৰে পাৰ হৈ যায় সময়। সকলোৱে কয় ভাল কাম এটা কৰিবলৈ যাবলৈ ওলাইছা, তুমি সফল হোৱা। আৰু এয়া দেখিছেনে আমাৰ পোৱালীয়ে পপকৰ্ণ আৰু ক'ল্ড ড্ৰিংকছ খোৱা আৰম্ভ কৰিলেই। পাৰ্টিত খুব তোমাৰ চৰ্চা চলি আছে যে, টিকেট কনফাৰ্ম বুলি শুনিছোঁ। ছাৰ, মোক আপোনাৰ সহায় এটা লাগিছিল। নিশ্চয়। আপুনিতো জানেই আনষ্টিলৰ কেছটোক লৈ মিডিয়াত এনেই হাল্লা কৰি আছে। আই ন' মই ভুল কৰিছিলোঁ,
কিন্তু এয়াও সঁচা যে গোটেই সময়খিনি তুমি মোৰ লগতে আছিলা আপুনি এইবোৰ কি কৈছে সি কিয় যাব থানালৈ আপুনি নাজানে মই কোন জানো ছাৰ সেইকাৰণেতো পুলিচ বাহিনী লৈ আহি ইয়াত হেণ্ডকাফ তুমি হয়তো মোৰ বিষয়ে একো নাজানা কিন্তু মই তোমাৰ বিষয়ে সকলো কথাই জানো তুমি যিখন আৰু এয়া ময়ো পপকৰ্ণ এনজয় কৰি আছোঁ আৰু কিবা এটা খাই থাকিলে ভাল লাগে বেটাৰ লগতে ময়ো খাই আছোঁ আগতে তই যা পাছত ডক্টৰ বেজবৰুৱাকো পঠাই আছো চ' ফ্ৰেণ্ডছ আমি এতিয়া মুভি চাই মেলি ওলাই আহিলোঁ আৰু সঁচাকৈ বহুত বেছি ভাল লাগিলে চাই চিনেমাখন বহুত বেছি ভাল আপোনালোকো যদি কোনোবা চোৱা নাই চাব আৰু এসপ্তাহমান থাকিব চাগে ধুনীয়াকৈ আপোনালোকে চাব পাৰিব এতিয়া বজাৰ অকণমান আছে কৰি লওঁ তাৰপিছত একেবাৰে আমাৰ ঘৰত গৈ লগ পাই আছোঁ তো বন্ধুসকল এতিয়াই জাষ্ট আহি আমি ঘৰত সোমাইছোঁ তো চিনেমাখন চাই অকণমান এই বজাৰ কৰা অলপ কৰিবলগীয়া আছিলে সেইখিনিও কৰি মেলি আহিলোঁ আহি মেলি জাষ্ট ঘৰত সোমাইছোঁ মুখ হাত ধুবলৈ পোৱাই নাই তো চিনেমাখন চাই বহুত ভাল লাগিলে কাৰণ অসমীয়া চিনেমা বুলি ক'লেতো এনেও চাবলৈ মন যায় তোমাৰ কেনেকুৱা লাগিলে বহুতেই ভাল চিনেমা নাই মানে অসমীয়া চিনেমা আহিছে বুলি ক'লেতো হলত আহিছে বুলি ক'লে আমি চাওঁগৈ কাৰণ কেলৈ ভাল লাগে কাৰণ যিহেতু তাত মানে ভাল লাগে মানে অসমীয়া আমাৰ নিজৰে মানে ইণ্ডাষ্ট্ৰিটো তো আপোনালোকেও যদি অসমীয়া চিনেমা নাচায় তো আপোনালোকেও চাবলৈ অভ্যাস কৰক অসমীয়া চিনেমা চাব তো এতিয়া ভাত পানী খাই এতিয়া হৈ যাম আৰু তো কাইলৈ আপোনালোকক লগ পাম হেল্ল' এভৰিৱান গুড ইভিনিং আৰু কালি ব্লগটো শেষ কৰা নহ'ল আৰু আজি এতিয়া মই সন্ধিয়াৰ পৰা আকৌ ব্লগটো কণ্টিনিউ কৰি দিছোঁ আৰু দিনটো একো ব্লগ নকৰিলোঁ যিহেতু মানে একো কণ্টেণ্ট নাছিলে সেইটো কাৰণে ব্লগ কৰা নহ'ল আৰু এতিয়া সন্ধিয়াৰ পৰা ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ আপোনালোকে চাই ভাল পাব মানে কালিয়ে ষ্টাৰ্ট কৰা ব্লগটো আকৌ আজি কণ্টিনিউ কৰিছোঁ আৰু আজি হৈছে 2 মাৰ্চ আৰু আজি মোৰ ভাইটিৰ জন্মদিন আপোনালোকে আশীৰ্বাদ কৰিব যাতে মোৰ ভাইটি মানে এজন ভাল মানুহ হৈ গঢ়ি উঠে মোৰ লগতে আপোনালোকেও আশীৰ্বাদ কৰিব আৰু অনাগত দিনবোৰ যাতে তাৰ ভাল হয় সেয়াই আৰু আজি ভাবিছিলোঁ বাৰ্থডেটো বোলো ধুনীয়াকৈ চেলিব্ৰেট কৰিম কিন্তু মানে মোৰ ভাইটিয়ে কেক কটা এইবিলাক কৰিবলৈ খুব লাজ কৰে সেইটো কাৰণে এইবিলাক কৰা নহ'ব আৰু কিন্তু ইমান ঠাণ্ডাকেও মানে এই দিনটো যাবলৈ দিবলৈ ইচ্ছা নাই সেইটো কাৰণে মায়ে তাৰ লগৰখিনিক মানে ৰাতি ভাত সাজৰ কাৰণে নিমন্ত্ৰণ দিছে এতিয়া ময়ো ঘৰলৈ যাওঁ মাৰ লগত অকণমান কামত হেল্প কৰি দিওঁগৈ আৰু তাকে ভাবিলোঁ আপোনালোকৰ কথাখিনি ঘৰতেই জনাই থৈ যাওঁ আৰু এতিয়া মই একেবাৰে ঘৰত গৈ আপোনালোকক লগ পাম কিন্তু আপোনালোকে আজি এই ব্লগটো কেতিয়া পাব মানে মই সঠিককৈ ক'ব নোৱাৰিম যিহেতু মানে ইউটিউবৰ জগতখনত মই এতিয়া নতুন মানে এডিটিং কৰিবলৈ মানে মোৰ বহুতখিনি টাইম লাগে সেইটো কাৰণে মানে ভিডিঅ'বিলাক দিয়া লেট হয় আশা কৰোঁ আপোনালোকে ভিডিঅ'বিলাক চাই ভাল পাইছে আৰু আগলৈও যাতে চাই যাব আৰু তেতিয়াহ'লে ব'লক একেবাৰে আমাৰ ঘৰত গৈ আপোনালোকক লগ পাই আছোঁ আৰু এয়া দেখিছেনে ভাইটিক কেনেদৰে লগৰখিনিয়ে উইচ কৰিছে আৰু লগতে আমাৰ বেটাকো চাওকচোন পূৰা লাগি গৈছে মমায়েকৰ লগত Happy Holi! Holi re Holi! Holi Holi! Bhakka Holi! Birthday Holi! লুকাই দিছিল আৰু এতিয়া ময়ো খাব লৈছোঁ চাহ এইফালে মায়ে ধুনীয়াকৈ চাহ দিছে পায়স মিঠাই আৰু মিক্সাৰ এইফালে লাল চাহ আৰু ভণ্টিহঁতে খাই আছে ময়ো খাই লওঁ আৰু এতিয়া
আজি আমাৰ মামাৰ বাৰ্থডে হয়। মায়ে আলু কাটি আছে আৰু মাংসও আছে আৰু আলু আছে এইখিনি আৰু পিঁয়াজো আছে আৰু মাংস বনিবহে। এতিয়া আপোনালোকে শুই থাকক দেই, ভাত খাই। গুড নাইট। আজি মাহীৰ গা ভাল নাই, সেইকাৰণে আৰাম কৰি আছে, কাম কৰা নাই ন মাহী? মই যাওঁ দেই। আৰু এতিয়া ভাইটিৰ লগৰখিনিৰ কাৰণে ভাতটো বাঢ়ি দিছোঁ, মানে 15টামান আছে, সেইটো কাৰণে তলতে দি দিছোঁ। আৰু এইফালে ভণ্টিয়ে বিলাই আছে। তো বন্ধুসকল, যিহেতু আজি মোৰ খোলালীজনৰ বাৰ্থডে হয়, তো তাৰ বন্ধুসকলে তাক উইচ কৰিবলৈ আহিলে। তো মায়েও ক'লে সিহঁতক ভাত এসাঁজ খাই যাবলৈ। তো এতিয়া এখন চাওকচোন, সিহঁতি ভাত খাই আছে। কেনেকুৱা লাগিছে ভাইটি? ভাতটো কেনেকুৱা হৈছে? চব্জিটো মই বনাইছোঁ দেই, মাংসটো বাকী নাই বনোৱা, মাংসটোৱে বনাইছোঁ। ভাল হৈছে? ঠিক আছে। এইটো হৈছে খোলালী। দলতকৈ ল'ৰাটো হয় নাই? এইটো চাওঁ মুখখন লাগি দেচোন, দলতকৈ ল'ৰাটো যেন লাগিছে। চ' ফ্ৰেণ্ডছ, আজি এই ব্লগটো মই ইয়াতেই সামৰিছোঁ। যদি আপোনালোকে আজি এই ব্লগটো চাই ভাল পালে তেন্তে এটা লাইক কৰিব, কমেণ্ট কৰিব, আৰু প্ৰথমবাৰৰ কাৰণে যদি মোৰ চেনেলটোলৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈ আহিছোঁ, আকৌ লগ পাম এটা নেক্সট ব্লগৰ সৈতে। বাই বাই, লাভ ইউ অল।